যোৱাকালি আমাৰ আছিল এটা মাইম প্ৰগ্ৰেম, যাৰ বাবে মই আহি গলো ৰাতিপুৱাই কলেজলৈ, কিন্তু কলেজ আহি দেখা পালো বেলেগ কোনো এটা মানুহে অহা নাই। আৰু বাকী কেইজনৰ কাৰণে ৰখি থাকিলেতো আমাৰ কাম কমপ্লিট নহব, সেইকাৰণে আমি চিধা আহি গলো আমাৰ মেইন কাম কৰিবলৈ। আমাৰ হাতত যিহেতু সময়ও বহুত কম আছিল, সেইকাৰণে আমি চব বিলাকে মিলি এতিয়া যিমান সোনকাল পাৰো সিমান সোনকালে পোষ্টাৰ খিনি বনোৱাত লাগি গলো। আৰু পোষ্টাৰ খিনি জল্দি বনোৱা হোৱাৰ পিছত এতিয়া চবৰে এটা এটাকৈ মেকআপ বিলাক হৈ আছে, আৰু মোৰ বাৰু আইব্ৰ খিনি আঁকিব বাকী আছে, আৰু এইটো হৈছে মোৰ আইব্ৰ খিনি অঁকাৰ পিছৰ ফাইনেল লুক। আৰু গোটেই বিলাকৰে অলৰেডি ৰেডি হোৱা হৈ গল, আৰু এতিয়া আমাক লৈ যাব লোকেশনলৈকে, য'ত আজি আমাৰ মাইমখন হ'ব। আৰু এই মাইমখনৰ মেইন থিমটো আছিল ৰোড সেফটি, যিখন আমাক বজালি জিলা আৰক্ষীৰ ফালৰ পৰা কৰোৱা হৈছিল। আৰু গোটেই ভিডিওটো বহুতে লং হয়, সেইকাৰণে মই জাষ্ট কেইটামান ক্লিপ এড কৰি দিছো, আৰু যদি ফুল ভিডিওটো চাব খোজে তেন্তে কমেন্ট কৰি জনাব। আৰু মাইমখন কমপ্লিট হোৱাৰ পিছত আমি ইফালে গ্ৰুপ ফটো উঠি আছিলো, আৰু লগতে মিডিয়াও আহিছিল, তো কিবা কিবি ইন্টাৰভিউ ললে, আৰু তাৰ পিছত আমাক দিলে পেকেট লাঞ্চ। আৰু এই মাইমখন যোৱাকালি পাঠশালাত হৈছিল, আৰু যোনে মাইমখন চাবলৈ গৈছিলা কমেন্ট এটা কৰি জনাই দিবা। বাৰু আজি ভিডিওটো এইখিনিতে শেষ কৰিলো, আকৌ লগ পাইছো নেক্সট ব্লগত, তেতিয়ালৈকে বাই বাই।